তো হেল্ল' এভৰিৱান, মোৰ এই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আহিলোঁ আমি নাহৰকটীয়াৰ নামফাকেৰ বুদ্ধিষ্ট মনেষ্ট্ৰী চাবলৈ। তো ইয়াতে আমি বহাৰ কোনো প্লেনিং নাছিলে, তো আমি বিয়া খাবলৈ আহিছিলোঁ। তাতে মনত পৰিলে বোলো আজি এক গুলিতে দুই চিকাৰ কৰি যাম। তো এয়া আহিলোঁ আমি। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাই যাব স্কিপ নকৰাকৈ। চবৰে জোতা চেণ্ডেল খোলা দেখি ময়ো খুলি থলোঁ ইয়াতে থলোঁ খুলি। তো খুলি এই ওচৰতে ভৰি হাত ধুই ল'লোঁ। তো এয়া সোমাবলৈ লৈছোঁ। ইয়াতে কি কি আছে আপোনালোকক দেখাম। এই গাঁওখনৰ নাম হৈছে নামফাকে। এই গাঁওখন এই মন্দিৰৰ লগতে স্থাপন কৰা হৈছে 1850 চনত। এই মন্দিৰটো সাধাৰণতে বৌদ্ধ বিহাৰ বুলি কোৱা হয়। শুনিব পোৱা মতে এই মন্দিৰ বা বিহাৰ প্ৰথমতে বাঁহ বেতেৰে নিৰ্মাণ কৰা হৈছিল। তাৰ পাছত লাহেকৈ যেতিয়া তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল হয়, তেতিয়া এনেদৰে মন্দিৰভাগ ডাঙৰকৈ বনাই লোৱা হয়। আৰু এই মন্দিৰ স্থাপন কৰা আজি 173 বছৰ হৈছে। এয়া আপোনালোকে দেখি পাইছে, বৌদ্ধদেৱে যেতিয়া পুখুৰীৰ মাজত বহি ধ্যান কৰি আছিল, তেতিয়া নাগৰজাই তেওঁক প্ৰটেকশ্যন বা প্ৰতিৰক্ষা কৰা এটা দৃশ্য। এই মূৰ্তিভাগ বাৰ্মাৰ কৌশলেৰে বনোৱা হৈছে। এই মূৰ্তিভাগক টাই ভাষাত নাগ বসুন্ধৰী বুলি কোৱা হয় আৰু অসমীয়াত আই বসুমতী বুলি কোৱা হয়। এইগৰাকী হৈছে বৌদ্ধিক ভিক্ষু। এওঁৰ বিষয়ে ইতিহাসত লিপিবদ্ধ আছে উপগুপ্ত বুলি। এওঁৱে প্ৰথমবাৰৰ বাবে ইতিহাসত শান্তি চৰ্চাৰ বিষয়ে লিখাৰ কথা ভাবিছিল বুলি শুনা যায়। এয়া দেখিব পাইছে আপোনালোকে, বুদ্ধদেৱে তেওঁৰ 5জন শিষ্যৰ লগত বহি থকা। আৰু তেওঁৰ বেক চাইডে থকা গছজোপা হৈছে এজোপা বৌদ্ধিক বৃক্ষ। আৰু এই গছজোপা হৈছে বুদ্ধদেৱে যোনজোপা গছৰ তলত বহি জ্ঞান অৰ্জন কৰিছিল তাৰে এটা পুলি। শুনিব পোৱা মতে এই মূৰ্তিভাগ থাইলেণ্ডৰ পৰা অনা হৈছে। তো আজিৰ ভিডিঅ'টো ইমানেই। ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।